নমস্কাৰ। আজি আমি আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ প্ৰশ্ন উত্তৰখিনি খুব ইম্পৰ্টেণ্ট হয়। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, অসমৰ কোনখন জিলা মেঘালয় মালভূমিৰ বৃষ্টিছায়া অঞ্চলৰ অন্তৰ্গত? উত্তৰ হোজাই জিলা। প্ৰশ্ন, পিডমন্ট মাটি ক'ত পোৱা যায়? উত্তৰ হিমালয়ৰ পাদদেশত পোৱা যায়। নেক্সট প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰীয় বান নীতি কেতিয়া গ্ৰহণ কৰা হয়? উত্তৰ 1954 চনত ৰাষ্ট্ৰীয় বান নীতি গ্ৰহণ কৰা হয়। নেক্সট প্ৰশ্নটো হ'ল, ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হোৱা ঠাইখনৰ নাম কি? উত্তৰ টামচুক খাম্বাৰ নামৰ হিমবাহ। পিছৰ প্ৰশ্নটো হ'ল, IUCNৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। নেক্সট প্ৰশ্নটো হ'ল, ব্ৰাহ্মী শাকে কি ৰোগ নিৰাময়ত সহায় কৰে? উত্তৰ মৃগী ৰোগ, কাহ, জ্বৰ আৰু বহুমূত্ৰ। নেক্সট প্ৰশ্নটো হ'ল, পৃথিৱীত বৰ্তমানলৈকে কিমান প্ৰজাতিৰ অৰ্কিড পোৱা গৈছে? উত্তৰ প্ৰায় 18,000 প্ৰজাতিৰ। পিছৰ প্ৰশ্নটো হ'ল, উত্তৰ পূৰ্বাঞ্চলত কিমান প্ৰজাতিৰ অৰ্কিড পোৱা যায়? উত্তৰ প্ৰায় 800 প্ৰজাতিৰ। নেক্সট প্ৰশ্নটো হ'ল, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিশ্বত ৰাইনোলেণ্ড নামেৰে পৰিচিত? উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰশ্ন, কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হয়? উত্তৰ 2007 চনৰ 3 আগষ্টৰ পৰা। প্ৰশ্ন, বনৰীয়া ঘোঁৰা পোৱা বিশ্বৰ একমাত্ৰ বনাঞ্চল কোনখন? উত্তৰ ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান। আজি আমাৰ প্ৰশ্ন উত্তৰ ইমানতে শেষ হ'ল। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।